সকলোকে মোৰ ইউটিউব চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া এফালে যাবলৈ লৈছোঁ, ক'ত হ'ব পাৰিব এনেকৈ আপোনালোকে তো ডেষ্টিনেশ্যনত লগ পাই আছোঁ। আছে নাই জেগা সেইফালে গাড়ী আহিব ন? অকলে গৈছ তই? এইফালে এনেকৈ কৰিবি নহয়, তললৈ কৰিবি, মই গৈ থাকিম মানে, বুজিলি? এই ৰাস্তাটোৰ মাজত কেলৈ ৰখিছ তই? পাগলী হ'লি নি? না বুজিলি নাই? মই বুজিলোঁ, ওপৰৰ পৰা তললৈ আনিম। এয়া মই চিনাকি কৰাই দিয়া নাছিলোঁ। মাই ফ্ৰেণ্ড কিমান বছৰ বেষ্ট ফ্ৰেণ্ড কিমান বছৰ লগ পোৱা নাই? কিমান বছৰ লগ পোৱা নাই সেইটো তই কবি। 5 বছৰ। কিন্তু আমি সদায় কথা পাতো, এদিনো নাযায় যোনদিনা আমি কথা নাপাতো আৰু কাজিয়া নালাগে। তো এতিয়া আমি গৈ আছোঁ কামাখ্যা মন্দিৰ, গম পালে আৰু তো লগ পাই আছোঁ আপোনালোকৰ আছে। একচুৱেলি চবফালে মেনেজ কৰিবলৈ দিগদাৰ আছে, ইমান ইজি নহয় ন? মই ইমান লেতেৰাকৈ যাব নোৱাৰোঁ, ভৰিকেইটাই ইমান দূৰ যাব নোৱাৰোঁ মানে, ইমান ওচৰলৈ সেইটোৱে। পোৱা ফোনটো কিন্তু লৰি নাথাকে দেই, স্থিৰ হয় কিন্তু। বহুত ভাল কিন্তু সেইটো ভাল এইখিনি। কোনফালে যায়? ওপৰলৈ নহয় ন? এইফালে 5-5-10 কি ল'বি? এনেকুৱাটো লৈ লওঁ নহ'লে। এইটো কিমান হয় বাৰু? এইটোৱে লৈ লওঁ, দুটা হৈ যাব। এটা দুটা লৈ লওঁ। তোৰ লাগিব ন? এটি লবন্তি বেল পাতার প্রথম ফুল জিপে হ'ব ন? এই দিমে এটি লোৱা। এটা আমার বেলেগ হ্যাঁ, প্রথম ফুল বেল পাতটো কিমান এইটো? 40 টাকা। এইটো নালাগে নালাগে। নাই নাই এইটো নালাগে নালাগে। বেল পাত লাগে। এবার মন্দির আছে সারা পূজা করবে। নালাগে বাইদেউ। পূজা তুমি ফুল বেল পাত লইলা 20 টাকা। নাই নালাগে। বেল পাত সারা পূজা করে দিব। আমি ফুল লৈছোঁ হৈ যাব। তই দিলে মই দি আছোঁ। কিমান হ'ল? 140 মই দিলোঁ। তই নালাগে দিওঁ। दूसरा भी जाना चाहिए। तो आसे नहीं किया कैसा से ना भोला लो अब देख bukan kan? Tak paham saya. Koi dim. Kami tayo pala. Video lang.
सेल्फी कैमरा फोटो কামাখ্যাৰ দৰ্শন কৰি হৈ গ'ল এতিয়া ফটো চটোখিনি ক্লিক কৰি আছোঁ লং ব্লগৰ কয় দিয়া ক'ত আহিছ তই আহিলোঁ পূজা কৰিলোঁ এতিয়া খাবলৈ আহিছোঁ সঁচাকৈ বহুত ভোক লাগিছে খা 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 আমি হাতটো ধুব লাগিছিলে গম পাওঁ নে এটা পানী বটল এটা দিব মন্দিৰৰ পৰা আহিলোঁ এতিয়া ৰুমৰ কাৰণে ৰুমলৈ যাবলৈ আহি আছোঁ আৰু বেছি টাইম নাই অলপ টাইমৰ পিছতে পামগৈ এতিয়া বৰ্তমান আছোঁ আপোনাৰ জামুকবাৰী ইমান বেছি গৰম লাগিছে আজি ন এতিয়া জাষ্ট নেমু আকৌ এতিয়া নেমু চপতটো খাবলৈ মন গৈছে মোৰ প্ৰথম যে খাইছিলোঁ সঁচাকৈ বহুত মজা লাগিছিলে খাই কি কৰিবি ভাত খাব লাগিব ন আমি ভাত খাওঁ অকলে থাকিলে কিমান সেইটোৱে ভাত বনাবও অকলেই লাগিব এতিয়া নহ'লে কোনোবাই বনাই থাকে এনেকুৱাবিলাকতে মালে মনত পৰে দেই মায়ে বনাই থৈ দিয়ে আৰু গৈ খাবলৈ নিজে যা বনা ভিডিঅ'টো এতিয়া ইয়াতে সমাপ্ত কৰি দিওঁ আৰু কাৰণ আৰু নোৱাৰোঁ আৰু বহুত ভাগৰ লাগিছে তো আপোনালোকক আকৌ